শিৱসাগৰৰ সীমান্তৱৰ্তী বিহবৰ চাহ বাগিচাৰ মুখ্য পথৰ এয়া দুৰৱস্থা এজাক বৰষুণ আৰু তাৰ পাছৰ দৃশ্য এয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলা এইসমূহ বাগিচাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'বনে পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি শিৱসাগৰৰ সীমান্তৱৰ্তী বিহবৰ চাহ বাগিচাৰ মুখ্য পথৰ এয়া দুৰৱস্থা এজাক বৰষুণ তাৰ পাছত বিহবৰ চাহ বাগিচাৰ মুখ্য পথৰ দৃশ্য এয়া ৰাজ্যত বতৰে সলাব ৰূপ প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিয়ে কঁপাব ৰাজ্য চৰকাৰী পথ নিৰ্মাণৰ সুবিধা বঞ্চিত কৰি বিহবৰ বাগিচাই লৈছিল এই পথ নিৰ্মাণৰ দায়িত্ব পথত ৰঙামাটি পেলাই দায়িত্ব সামৰিলে বিহবৰ চাহ বাগিচা কৰ্তৃপক্ষই এটা জমৰ যাতনা ভুগিব লগা হৈছে ছাত্ৰ ছাত্ৰী জৰুৰীকালীন সেৱা চাহ শ্ৰমিকৰ লগতে পথচাৰীসকলে চাহ শ্ৰমিকক লৈ কিমান দিন আৰু হেতালি খেলিব বিজেপি চৰকাৰ তথা বিহবৰ চাহ বাগিচাৰ মুখ্য পৰিচালক গৰাকীয়ে নে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব চাহ শ্ৰমিকক জীৱনক লৈ হেতালি খেলা এইসমূহ বাগিচাৰ বিৰুদ্ধে শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট ডি নিউজ এক্সপ্ৰেছ 365